আঘোণ মহীয়া গাঁৱৰ প্ৰত্যেক ঘৰ মানুহৰে কত যে কাম হয়। প্ৰতি ঘৰ মানুহৰ এটাই চিন্তা, সোনকালে ধানখিনি কাটি শেষ কৰি নটো খাব লাগে। ৰাতিপুৱাই ঘৰৰ কামবিলাক শেষ কৰি মা, বৰমা আৰু খুৰীহঁতো আহিলে ধান কাটিবলৈ। আমি কিজনী যিহেতু ঘৰতে আছিলোঁ, আমিনো ঘৰত কিয় থাকোঁ বুলি ভাবিলোঁ দুপৰীয়া সাঁজটো সকলোৱে একেলগে পথাৰতে খাওঁ। তাতে আঘোণৰ পথাৰত এনেকৈ নৰাতে বহি ভাতকেইটা খাই যে কি সোৱাদ লাগে ন। সেই বুলি আজি আমি আহিলোঁ দুপৰীয়া ভাতটো পথাৰত খাবলৈ। খুৰীয়ে অৱশ্যে ভাত আৰু দালিটো বনাই থৈয়ে আহিছিল। আমি ব্ৰইলাৰ মাংস অকণ বনাই লৈ আহিছোঁ। বৰ্তাও স্কুলৰ পৰা পালেহি নহয়, গোটেইখিনিয়ে একেলগে পথাৰতে খালোঁ আজি। এইফালে বনাইছিলে টেঙামৰা গুটিৰ দালি, আকৌ মই বনাই আনিলোঁ ব্ৰইলাৰ মাংস, এইফালে স্কোৱাছৰ ভাজি। এনেকৈয়ে আৰু তৃপ্তিৰে আজি পথাৰত এসাঁজ খালোঁ দেই। ইমান দিনৰ মূৰত খাইছোঁ জানেনে, খুব ভাল লাগিলে। আমি পিছে পিকনিকৰ নিচিনাহে হৈছে আৰু অকল খাবলৈ আহিছোঁ। কষ্টটো মা, খুৰী, বৰমা আৰু দাইহঁতেহে কৰিছে। একেই ভাত দালি কিন্তু ঘৰত খালে যিটো টেষ্ট উঠে, পথাৰত খোৱাৰ সোৱাদটো আকৌ বেলেগ হৈ যায় দেই। নেজানো আৰু ক'ৰ পৰা ইমান সোৱাদ লাগে। এয়াই আৰু আঘোণমহীয়াৰ পৰিৱেশ। ল'ৰালি কালবোৰলৈহে মনত পৰে। এইটো সময়ত আগতে বছৰেকীয়া পৰীক্ষা হয় নহয়, সদায় পৰীক্ষা শেষ কৰি আহোঁৱে আৰু পথাৰত এনেকৈ মাহঁতে ধান দাই থাকে। আমি এনেকৈ পাতি পাৰি ঘৰ বনাই বহি থাকোঁ। মাহঁতে চেচু খান্দি দিয়ে, চেচু খাওঁ। কিমান যে ভাল লাগে ন, ককা আইতাৰ পিছে পিছে ঘূৰি। আৰু এতিয়া যে কিমান ডাঙৰ হৈ গ'লোঁ, সময়ৰ লগতে পৰিৱেশো সলনি হ'ল। আগতে খেতি পথাৰত গাঁৱৰ মানুহবিলাকে ইঘৰে সিঘৰক সহায় সহযোগিতা আগবঢ়াইছিলে, একেলগে মিলি ন খাইছিলে, কিমান ফূৰ্তি হৈছিল। আজিকালি আৰু সেইদিন নাই। এতিয়া আৰু নিজৰ নিজৰ খেতি নিজে নিজেই কৰে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ দেই।